পানি আর পানি থাকিব এই মহল চলাচল আমার কি অবতারণ হব তাকে একটু ভাবেই পোৱা যায় আজি আমাৰ পৰম সৌভাগ্য অতি পুণ্যৰ বল দৰ্শন কৰিলো আপোনাৰ চৈতন্য শৰণ সেই প্ৰভু কমল ঋষণ বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী তব শৰণ তল দীৰভিন্নাৰ দৰে ভক্তিপূৰ্ণ সেৱা কৰিম গ্ৰহণ প্ৰভু আজি অকলে অকলে একেবাৰে গভীৰ চিন্তাত মগ্ন আমি যেন তার কিবা সম্ভেদ পাম এক গভীর সমস্যা রুদ্র আর আমি একেবারে চিন্তামৃত হয়ে পড়েছি না মাত্র মহাকাল মহাপ্রলয় আজ আমাদের মহাসাগরের জলধারায় সমস্ত পৃথিবী ডুবাইছে না
나 দৈত্য আর অসুর একেবারে ভয়ঙ্কর কিন্তু দেখছ এই সমূহ সংহাৰ কৰিবলৈ ৰুদ্ৰদেৱৰে কিমানকণ সময়ত হ'ব প্ৰয়োজন আৰু প্ৰভু দুষ্টজনক দমন আৰু সত্যজনক পালন কৰিবইতো লাগিব প্ৰভু কিন্তু আপনার কথা বল বয় প্রসঙ্গ চিন্তা করে না আমি সঙ্গে প্ৰভু অৱশ্যে ঠিকেই এই মহাপ্ৰলয় পৃথিৱীত কোনো প্ৰাণী বাচি নাথাকিব মহাকালে কি কৈ গ'ল এই মহাপ্ৰলয়ৰ মাজতো জম্বুলি পৰ্বত সত্যব্ৰতে জীয়াই থাকিব ভগবতী বাসুদেবায়া ওম নমো ভগবতে জম্বুদ্বীপৰ সত্যব্ৰত অতিকে ধাৰ্মিক ৰাজন আৰু তেওঁৰ দ্বাৰাই আপুনি পুনৰ এই সৃষ্টি ৰক্ষা কৰিব পাৰিব সেই নিৰাকাৰ নিৰঞ্জন অন্তৰ্যামী তুমি নাৰায়ণ সৃষ্টি স্থিতি প্ৰলয়ৰে তুমি কাৰণ সৰ্বৈক্য হৈ সৰ্বশক্তিমান হৈ আৰু সৰ্বত্ৰ বিৰাজমান হৈ নকৰো পৰা বুজিব মোৰ মনৰ কথা মহাপ্ৰলয় মুহূৰ্ত সত্যব্ৰতক প্ৰয়োজনীয় সকলোবোৰ বস্তু সংৰক্ষণ কৰিবলৈ কওঁ যিদৰে জীৱ জন্তুসমূহ সংৰক্ষণ কৰিব লাগিব আৰু সেই বিলাক যাতে ধ্বংসচ্যুত নহয় যদি তাৰ ব্যৱস্থা কৰে তেন্তে পুনৰ এই সৃষ্টি ৰক্ষা কৰিব পাৰিব নিশ্চয় না ব্যবহার করে এই মাঝে সময় আমার মধ্যে ভরসা দিন না প্রভু এটা যাও এই বার্তা শুনি নরকবাই যত্নে দায়িত্ব মরক্ষ ঈশ্বর তুমি ভগবান ঈশ্বর পরিণা ভগবান পুরুষবান তব সঙ্গে অর্থাৎ বিশ্ব ব্রহ্মাণ্ড কল্যাণ দুর্গা কার্যক্রম কৰিবলৈ নিজকে গৌৰৱ কষ্ট ভোজা শায়রা পদ্মনাভ সুরেশ বিশ্বধর গগন সদৃশ মেঘ Shantagara Pujagashayana Padmanaಭ